গেটটো কি মজা লাগিছে চাওক না গাইজ আপোনালোকে এই জায়গাটো যদি দেখা নাই আগতে আৰু যদি আজি মোৰ ভিডিঅ' চাই আপোনালোকে গম পাইছে যে ইয়াত গুৱাহাটীৰ জংঘলৰ ভিতৰত বা পাহাৰৰ ওপৰত এনেকুৱা মন্দিৰ আছে হ'লে আপোনালোকে নিশ্চয় আহক আৰু পূজা কৰি লওক ইয়াত আহি তো নমস্কাৰ বন্ধুসকল আকৌ এবাৰ স্বাগতম মোৰ নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো পাহাৰৰ ওপৰৰ পৰা আৰু আজি মই বৰ্তমান আছোঁ ডাকিনী পাহাৰত আৰু ডাকিনী পাহাৰৰ এটা ডাঙৰ ৰহস্য আছে আৰু এই মন্দিৰটো বহুতে মানুহে কম চিনি পায় ময়ো চিনি নাপাওঁ মোৰ ভণ্টিক লৈ ভণ্টি আগে আগে গৈছে এইটো আৰু বন্ধুসকল ইয়াৰ মানে মন্দিৰটোৰ নাম আছে ভীমশংকৰ জ্যোতিৰ্লিংগ মই ফাৰ্ষ্ট টাইম শুনিছোঁ আৰু আগতে দেখা নাছিলোঁ ইয়াৰ মন্দিৰটো আপোনালোকক আজি মই মানে দেখাবলৈ অলপ খুজি আছোঁ ময়ো আহিছোঁ ভণ্টিক লৈ কেনে এই মানে পূজা কৰিব আহিছিলে এইটো গৈ আছে একে আৰু মই বৰ্তমান ডাইৰেক্ট আহিছোঁ আৰু ৰুমৰ পৰা ডাইৰেক্ট ভিডিঅ'টো বনোৱা নাই ডাইৰেক্ট আহি কেনে ইয়াত বনালোঁ আৰু তো ভিডিঅ'টো কি হ'ব কি নহ'ব লাষ্টলৈকে চাই থাকিব আপুনি আৰু কেনেকুৱা লাগে এই পাহাৰৰ মাজে মাজে পাহাৰৰ মাজত আৰু মন্দিৰটো মানে বহুত পাহাৰৰ ভিতৰত আৰু একদম এয়াই মানে ইয়াত কোনো দোকান এনেকুৱা নাই এইটো ৰাস্তা মানে পাহাৰৰ বহুত ওপৰত আহিব লাগে আৰু মই শুনামতে ভাৰতত জ্যোতিৰ্লিংগ আছে 12টাই আৰু এক ভাগটো পৰিছে আমাৰ মানে এই অসমত এইকাৰণে ইয়াৰ জ্যোতিৰ্লিংগ বুলি কোৱা হয় আৰু ইয়াৰ মন্দিৰটো মহাদেৱৰ হয় গাইজ ভিডিঅ'টো মানে মই দেৰি নকৰাকৈ ডাইৰেক্ট আৰম্ভ কৰি দি আছোঁ আপোনালোকক এয়া চাব পাৰে মই বৰ্তমান ডাইৰেক্ট ভিডিঅ'ত আহিছোঁ আৰু ইয়াত কিবা বনাই আছে চাগে আগলৈকে দেখুৱাই আছোঁ আপোনালোকক বলক পাহাৰবিলাক চাই লওক গাইজ এয়া আৰু বন্ধুসকল আপোনালোকে যদি আহিব খোজে ইয়াত তেনেহ'লে আপোনালোকে প্ৰথমত আহিব লাগিব জালুকবাৰী আৰু জালুকবাৰীৰ পৰা এই গড়চুক মানে মেজিক গাড়ীত উঠিব লাগিব আৰু মেজিক গাড়ীত উঠি কেনে ডাইৰেক্ট এই গড়চুকলৈকে আহিব গড়চুকৰ আহি কেনে তাৰ পৰা মানুহ সুধিলে কৈ দিব যে এই ৰাস্তাদি যায় বুলি আপোনালোকৰ ইমানটো দিগদাৰ নহ'ব ইয়াত অহাৰ কাৰণে আৰু ইয়াত এবাৰ আহি চাব ইমান মজা জেগা মানে মোবাইলত দেখাব নোৱাৰি আছোঁ আপোনালোকক কিন্তু মই নিজে আহি আজি বহুত ভাল লাগিছে এয়া চাওক প্ৰাকৃতিক এয়া চাব পাৰে মানুহ আহিছিল মানুহবিলাক আগত গৈছে আৰু এতিয়া মই গৈ আছোঁ ব্লগ বনাই আপোনালোকক ডাইৰেক্ট দেখাই আছোঁ মন্দিৰটো কেনেকৈ লাগে কি আৰু পাহাৰৰ কিমান জংঘলৰ ভিতৰত আপোনালোকক মই দেখাই আছোঁ বলক ফাইনেলি গাছ মই আহি পালোঁ আৰু আপোনালোকক মই ইয়াত দেখাব বিচাৰিছোঁ ইয়াত ন'টিচ আছে অলপ সকলো ভক্তক স্বাগতম জনাইছোঁ ভাৰত জ্যেষ্ঠ জ্যোতিৰ্লিংগ ডাকিনী পাহাৰ কামৰূপ অসম এয়া চাব পাৰে আৰু এয়া হ'ল মন্দিৰটো মেইন তো সেইটো গেটটো হয় আপোনালোকৰ ভিতৰত সম্পূৰ্ণ দেখুৱাই আছোঁ এয়া যাওক ইয়াতে চেণ্ডেল খুলি যাব লাগিব চাগে মই জোতা খুলি যাব লাগিব জোতা পিন্ধি আহিছিলোঁ গেটটো চাওক না গাইজ কি মজা লাগিছে ধুনীয়া দেখিছে তো গাইজ এয়া মন্দিৰটো গেট হয় মেইন গেট এয়া চাব পাৰে মই এতিয়া গেটটো দি সোমাই যাম আপোনালোকক দেখুৱাম কেনেকুৱা কি আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ হৰ মহাদেৱ তো মই সোমাই আহিলোঁ গেটত ইয়াৰ ভিতৰলৈকে সোমাই আহিলোঁ ভিতৰৰ ভিউ চাওক গাইজ এয়া গেটটো কি মজা লাগিছে চাওক না গাইজ আৰু এই গেটতে মই এটা ফটো উঠিম পিছত পূজা কৰি অহাৰ পিছত থাম্বনেইল বনাম আৰু সেইপিনে গৈ কিনে পূজা কৰিব লাগিব চাগে তো পাহাৰৰ ওপৰত ইমান বঢ়িয়া জেগা বনাইছে মই আজি ফাৰ্ষ্ট দেখিছোঁ তো গাইজ ইয়াত দেখিব পাৰিছে আপোনালোকে ইয়াত মনৰ আশা এটা লৈ আহক আৰু যদি সূতা বান্ধি দিয়ক সূতা বান্ধি দিলে মানে মনৰ আশা পূৰণ হৈ যাব আপোনালোকৰ ইয়াত ভণ্টি পূজা কৰি আছে আৰু এইবিলাক শিৱ হয় শিৱৰ মূৰ্তি আছে ইয়াতে তো গাইজ এটা বস্তু চাওক আপোনালোকে ইয়াৰ গছবিলাক চাওক ইমান দীঘল আৰু পূৰা ঘিৰি ধৰিছে মানে ইমান ৰ'দ নপৰে ইয়াতে সেইকাৰণে জেগাটো বহুত ঠাণ্ডা লাগে আৰু বন্ধুসকল আপোনালোকক যে কৈছিলোঁ মই জ্যোতিৰ্লিংগ আৰু এইটোৱে হয় জ্যোতিৰ্লিংগ এয়াই মেইন মন্দিৰটো এয়া চাব পাৰে আপোনালোক তো ইয়াতে পূজা কৰে চবে মনৰ আশা লৈ আহক ইয়াত আৰু মানে পূজা কৰিলে মনৰ আশা পূৰণ হৈ যায় বুলি শুনিছোঁ মই চাওক তো গাইজ মই শুনা মতে ইয়াত নিজৰৰ পানীটো মানে কেতিয়াও নুশুকায় তো গাইজ মই এই ৰাস্তাতে গৈছিলোঁ আৰু এইদি যাওঁতে মই ৰাস্তাটো ভুল হৈছে এইদি এনেকৈ ঘূৰি যাব লাগিব এইপিনে এনেকৈ দি ঘূৰি যাব লাগিব আমাক
আপোনালোকে ইয়াত ভৰি ধৰি ধুই কিনে ডাইৰেক্ট যাব পাৰে ইয়াত। তাৰপিছত কি বঢ়িয়া জেগা, শান্তিৰ জেগা একদম। বন্ধুসকল এতিয়া ভণ্টি পূজা কৰি আছে আৰু ইয়াৰ পূজা কৰা হোৱালৈকে মই অলপ ঘূৰিও, এই পাৰ্ক নিচিনা আছে অলপ এইপিনে ঘূৰোঁ আৰু ভণ্টি পূজা কৰা হ'লে মই পূজা কৰিবলৈ যাম। ঠিক আছে, কি ঠাণ্ডা জেগা। আপোনালোকে এই জেগাটো যদি দেখা নাই আগতে আৰু যদি আজি মোৰ ভিডিঅ' চাই আপোনালোকে গম পাইছে যে ইয়াত গুৱাহাটীৰ জংঘলৰ ভিতৰত বা পাহাৰৰ ওপৰত এনেকুৱা মন্দিৰ আছে, হ'লে আপোনালোকে নিশ্চয় আহক আৰু পূজা কৰি লওক ইয়াত আহি। ঠিক আছে, শান্তিৰ পৰিৱেশ। তো অলপ মই বহুত মানে খোজকাঢ়িব লগা হৈছে, অলপ দূৰ আছে খোজকাঢ়ি অহাত, ভাগৰ লাগিব আপোনালোকক। পানী লগত লৈ আহিব, খাব পানী, আৰু মই নানিলৈ কেনে মই পস্তাই আছোঁ এতিয়া। ভৰি ধোৱা চিন্তা কৰিব নালাগে, ভৰি ধৰি ইয়াতে ধুব পাৰিব আপোনালোক। যোনটো ৰাস্তাত আহে তাতে পানী পায়, তাতে ধুই ল'ব পাৰিব। আৰু প্ৰসাদ ৰাস্তাতে মানে দোকান থাকে, আগৰ ৰাস্তাৰ পৰা কিনি লৈ আহিব লাগিব আপোনালোকৰ। ইয়াত ভিতৰত আহিলে মানে প্ৰসাদৰ দোকান পোৱা নাযায়, সেইকাৰণে আপোনালোক গাড়ী ৰাখে, মানে পাৰ্কিং আছে, তাৰ পৰা প্ৰসাদ কিনি লৈ, নহ'লে আপোনালোকৰ মানে ইয়াতে বহুত দিগদাৰ হ'ব। আকৌ আনিব যাব লাগিব বাহিৰত আপোনালোকক। তো আমি বহুত ওপৰত আহিছোঁ পাহাৰৰ, আৰু এইপিনে চিৰি এইটো, এইপিনে সিপাৰে যাব লাগিব আমাক আগলৈ গ'লে। তো ভণ্টিৰ পূজা কৰা হ'ল চাগে, মই যাম পূজা কৰিম। তো বন্ধুসকল সেইপিনে এটা ব্ৰিজ আছে, আৰু এই ব্ৰিজটো মই আপোনালোকক তাৰ সেইপিনে লৈ যাম আৰু দেখুৱাম কেনেকুৱা ঠাইবিলাক। মই আগত পূজা কৰি আহোঁ, আৰু পূজা কৰি অহাৰ পিছত আপোনালোকক মই আকৌ লগ পাই আছোঁ। ফাইনেলি গাইছ মই পূজা কৰিলোঁ, আৰু পূজা কৰি কিনে এইপিনে আহিছোঁ, আৰু অকণমান আপোনালোকক সেইপিনে ঘূৰাই দিম, অলপ দেখাই দিম জেগাবিলাক। আৰু ভণ্টিক ইয়াত ক'লোঁ বহি থাক, তো মই এতিয়া সেইপিনে যাওঁ। ব'লক মই অলপ আপোনালোকক আগৰ অলপ ভিউবিলাক দেখাই দি আছোঁ। সেইপিনলৈকে অলপ দেখাত বঢ়িয়া জেগা আছিলে, কিন্তু সেইপিনে নাযাওঁ আৰু মই এতিয়া দেৰি হৈ আছে, ৰুমলৈকে যাম। আৰু আপোনালোকক মই কোন ৰাস্তা দি আহিছোঁ, কেনেকৈ আহিছোঁ, তো আপোনালোকক দেখুৱাই আছোঁ। আৰু অলপ মোৰ ভিডিঅ'টো অকণমান চাই লওক, আৰু ৰাস্তাত গৈ কিনে আপোনালোকক মই ভিডিঅ'টো দেখাই আছোঁ। তো ব'লক, মই আগতে চিনি পোৱা নাছিলোঁ, আৰু এই ভণ্টিয়ে চিনি পাই লৈ আহিলে মোক ঘূৰাবৰ কাৰণে। বন্ধুসকল হাতে এটা জেগা পাইছোঁ, যে যদি আপোনালোকক ভাগৰ লাগে বা কি অলপ কষ্ট হৈছে আপোনালোকৰ, অলপ ৰিলেক্স ল'বৰ কাৰণে এইটো ৰুমত যাব পাৰে আপোনালোক। তো মই অকণমান যাই কিনে দেখাই দি আছোঁ। ভিউ পইণ্ট বুলি কোৱা হয় চাগে, ভিউ পইণ্টৰ দৰেও লাগে, আৰু চিৰিটো কিন্তু বৰ ওখ, ভালকৈ উঠিব লাগিব দেই। এয়া চাওক, ইয়াত অলপ ঠাণ্ডা লাগে ভাৱটো, এইপিনৰ পৰা বতাহ আহি থাকে পূৰা। তো আপোনালোকক যদি গৰম লাগিছে তেনেহ'লে ইয়াত আহি অকণমান পূৰা পাহাৰৰ প্ৰাকৃতিক দৃশ্য চাওক, চাওক কি মজা। তো মই বেছি দেৰি নকৰোঁ, আৰু এতিয়া মই যাম, আৰু ৰাস্তাবিলাক আপোনাক দেখুৱাই আছোঁ কেনেকৈ কোন দি আহিছোঁ। তো ব'লক। আৰু এইপিনে গণেশ বাবা গৈছিলে চাগে, সেই খোজবিলাক দেখাই দিছে আমাৰ ভণ্টিয়ে, সেইবিলাক এতিয়া গণেশ বাবা গৈছিলে। এইবিলাক আপোনাৰ যদি বেছি ভাগৰ লাগে খোজকাঢ়ি তো ইয়াতে বহিবৰ কাৰণে আপোনালোকৰ ৰাস্তাত চেয়াৰ দিয়া দিছে লোহাৰ। বন্ধুসকল মই পূৰা ৰ'দত একদম ফাটা ৰ'দ দিছে, আৰু মই ৰ'দত ঘূৰি আপোনালোকক মানে ভিডিঅ' দেখাই আছোঁ, আৰু কাৰণ মোৰ কৰ্তব্য। আৰু কোনে ইয়াত আগতে আহিছিলা তো কমেণ্ট কৰিবা গাইজ। এইবিলাক মানুহ খোজকাঢ়ি আহি আছে এইবিলাক। তো গাইজ বেছি পলম নকৰোঁ আৰু দেৰি নকৰোঁ, ডাইৰেক্ট বাইকত গৈ কিনে আপোনালোকক লগ পাই আছোঁ। পাৰ্কিঙত কিবা চাগে। অঁ তো গাইজ মই যোৱাতে পইচাটো দি যোৱা নাছিলোঁ, তো আহাতে দিলোঁ, আৰু 20 টকাকৈ পাৰ্কিং লৈ বাইকৰ।
তো বন্ধুসকল মই এই ৰাস্তা দি আহিছিলোঁ, আপোনালোকেতো চাব পাৰে এইটো ৰাস্তা হয়। মানে ৰাস্তাটো বঢ়িয়া লাগে। আগতে মই শুনা মতে মানে ৰাস্তাটো ব্লক পৰা ইটা ৰাস্তা নাছিলে, এই পাহাৰে মানে কাটি থোৱা এনেকুৱা মাটি ৰাস্তা আছিলে। তো ব্লক পৰা ইটা দি দিছে এতিয়া, আৰু আমাৰ কাৰণে ভাল হৈছে, বাইক চাইক ডাইৰেক্ট ওপৰত উঠাই লৈ আহিব পাৰে। তো আপোনালোকক যে কৈছিলোঁ মই ফুল চুল ইয়াৰ পৰা কিনি ল'ব লাগিব, ইয়াৰ পৰা আগতে দোকান চোকান নাই আৰু। তো ইয়াৰ পৰা মই এইখন দোকানৰ পৰা কিনি লৈছিলোঁ। ইয়াৰ বহুত ভিতৰত গাইজ, টাৰ্ণিং চাওক টাৰ্ণিং। আৰু মেইন গেটটো হ'ল এইটো গাইজ, এইটো মেইন গেট। আৰু মই লেফ্ট চাইডে ৰাইট চাইডে যাব লাগিব, চৰি। তো গাইজ ভণ্টিক ঘৰত থৈ কেনে মই আকৌ উমানন্দ মন্দিৰত যাম, আৰু উমানন্দ মন্দিৰৰ আপোনালোকক মানে ভিডিঅ' এটা নেক্সট ভিডিঅ'কে বনাই আছোঁ। তো ভণ্টিক আগত থৈ যাওঁ, আৰু এতিয়া বৰ্তমান বহুত টাইম আছে। তো মই ভাবিছোঁ উমানন্দ একপাক গৈ আহোঁ, আপোনালোকক ভিডিঅ' এটা বনাই দিম। তো আপোনালোকৰ কাৰণে ভিডিঅ' এটা আকৌ উমানন্দ যাম আৰু ভিডিঅ'টো বনাম। মেইন ৰাস্তালৈকে গৈ আছোঁ, তো আপোনালোকক মেইন ৰাস্তাটো দেখাই দিওঁ, তেতিয়াহে আপোনালোকে যে দেখিব পাৰিব বা চিনি পাবা যে অঁ এই ৰাস্তাটোতে যাব বুলি। তেনেহ'লে ব'লক মই গৈ আছোঁ এতিয়া। আৰু অভাৰটেক কৰিব লাগিব চাগে। নাই 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 হ'ব, এবাৰ কৰিব লাগিব। তো আমি গড়চুক আহি পালোঁ গাইজ, আৰু গড়চুক আহি পোৱা নাই, এতিয়াও পাম আৰু। তো গাইজ ভিডিঅ'টো আজি এইখিনি আছিলে, আৰু এইটো গড়চুক হয়। আপোনালোকে গড়চুক আহিব লাগিব জালুকবাৰীৰ পৰা আগত, আৰু গড়চুকৰ পৰা চিধা মানে এইপিনে পাহাৰৰ পিনে যাব লাগিব। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকক যিমানখিনি পাৰিছোঁ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ একদম কৰি দিব গাইজ। আৰু যোনে নতুন ভিডিঅ'টো চাই আছে মোৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ। বাই বাই গাইজ। উমানন্দ ভিডিঅ' বনাই আছোঁ উমানন্দৰ, তো উমানন্দৰ ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিবা। বাই গাইজ, আকৌ এবাৰ ভালকৈ লগ পাম আপোনালোকক। তো বাই বাই।